ৰাতিপুৱাই আহিল পাৰ্চেলটো আছিল মেখেলা চাদৰ। হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আশীৰ্বাদ দিব, মৰম কৰিব। আৰু এয়া আমি গৈ আছোঁ পাৰ্কলৈ। চুলিখিনি মেলি আহিছোঁ, চুলিখিনি একদম শেষ, ধূলি বালি লাগি, চুলিখিনি মেলি দিব নালাগিছিল। আৰু এয়া আবেলিৰ সময় পাৰ্কলৈ আহিলোঁ ফুৰিবলৈ। পাৰ্কখন বহুত ধুনীয়া, পাৰ্কখন ধুবুৰীত হয়, ধুবুৰী নেতেপানী ঘাট বুলি কয় এইখনক। চাওকচোন ইমানবোৰ মানুহ আহিছে, আৰু আজি আবেলি ডাৱৰীয়া হৈ আছে। মোৰ প্ৰাইজ ভাবিছোঁ উঠিব নোৱাৰিম, তাৰপিছত মই ট্ৰাই কৰিলোঁ, ময়ো নোৱাৰিম ভালকৈ। তাৰপিছত আমি আৰু মই এইটোত এক্সাৰচাইজ কৰি আছোঁ। আৰু এইটোতো ঘূৰণিটোত উঠি তাৰপিছত মই যিটো থিয় হ'লোঁ, মোৰ মূৰটো ঘূৰাইছিল। আৰু এইটো হ'ল লাচিত বৰফুকনৰ আৰু এইটো হ'ল নেতাজী আছিল। ইমান যে বেয়া লাগিল, এবাৰ বন্ধুটো পুৰা পষ্টিক হৈ আছে, অকলে দিছে। আৰু আমি যাব পাৰিলোঁ মোৰ পাহাৰখন, আৰু এখন পাৰ্ক আছে। আৰু এই মন্দিৰটো চাইছে, বগা মন্দিৰটো ইয়াত বোলে ভীমৰ গদাটো পৰিছিল, আৰু সেইকাৰণে ইয়াত ভীমৰ লাঠি বুলি কোৱা হয় এই মন্দিৰটোক। মই গাঁৱৰ ফালে মই বেছি ল'ৰা-ছোৱালীবিলাকে খেলি আছে, ময়ো মন গৈ আছে খেলিব, কিন্তু অকলে কেনেকৈ এইবিলাকত খেলি আছে। তাৰপিছত অৰ্ডাৰ কৰি মোৰ ফেভৰেট ম'ম' বা ফেভৰেট চাওমিন, তাৰপিছত খাই গৈ বাই বাই, ভাল লাগে।